অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱা। গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱা। অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। বন কোঁৱৰ আনন্দীৰাম দাস। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। প্ৰেম আৰু ৰ'দালিৰ কবি হীৰেন ভট্টাচাৰ্য। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। দেশভক্ত তৰুণৰাম ফুকন। বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী। বীৰবালা কনকলতা। জননায়ক দেৱেশ্বৰ শৰ্মা। জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। বিহগী কবি ৰঘুনাথ চৌধাৰী। বাগ্মীবৰ তথা ককা বুলি খ্যাত নীলমণি ফুকন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আশা কৰোঁ তোমালোকে এইখিনি লিখি ৰাখিবা আৰু মুখস্থ কৰিবা। আমি ইয়াৰে দ্বিতীয় খণ্ডটো অতি সোনকালে লৈ আহিম। ধন্যবাদ।